हेलो गाइस मोर अন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আছো লকিমপুৰত কালি আহি পালো আহিলো যেতিয়া গৰৰ কামতে অকমান লাগি যাওঁ বুলি ভাবিলো হেয়া আমাৰ কিউটি সুতালকন ইয়াতে মায়ে পূজা কৰে হে তুলসী গছ বহুত আছে গাইস আমাৰ মানে ইসাবে নাই মানে হেপালে উঠে ইয়াতে আমাৰ জিকা ডাংবডি কৰিছিলো জেউৰা বিলাক এতিয়া মই কাটি থৈ দিছো সিজিল কৰিছো হেইটো হয় পিছপালত মই জাৰু মাৰি লৈছো আৰু আমাৰ উপায় নাই মানে ওয়াল কনাৰত ইমান প্লাষ্টিক পৰি আছে তামুল বাকলি কি হয় মানে আৰু হেইবিলাক মই উঠাই লৈছো আৰু হাতৰ পৰা মই কুৰ পৰা উঠাই চাইছিলো কিন্তু স্যাটিসফাই নহলে আৰু ইয়াতে মই পেলাই থৈ দিছো ইয়াত পিছত জ্বলাই দিম আৰু কৰি কেইটামান কাটি লৈছো ইয়াতে ভৰ্তি হৈ আছিল আমাৰ হুকান ভা হেতু মই ধুনিয়াকে কাটি মেলি সিজিল কৰি থৈ দিম আমাৰ দেউতাৰ হকামু উছৰ হৈ গল বছেৰিকা এই কাৰণে মই পুৰা গৰটো অকমান সাপা কৰিছো হেইবিলাক নেটেৰা বিলাক জ্বলাই দি দিছো আইয়া এটু আমাৰ হা মানে ধুনিয়া হা বিলাক হাগৰ হয় এটু আৰু হেইপালে বাগান স্টাৰ্ট কৰিছো সবজি বাগান অকমান উঠি আছে অকমানকে বেছি নহয় পিছপালত ইমান জেগা নাই ৰডটি ইমান নাহে এই কাৰণে অকমান ইয়াতে সবজি কৰিব থৈ দিছো আৰু হেইপালে মই পিছপালৰ এটাও এৰা নাই মানে গুটেই বিলাক জি ফাই মানে 3 বাৰ 4 বাৰ জাৰু মাৰি মেলি একেলগে জ্বলাই দিছো হেইপালে আমাৰ কস গজ্জি হেইটো হকামত বহুত কামত আহে গাইস নিজৰটো যিমান হলেও নিজৰ হয় হেকানে কলটো অকল লগাই থবই লাগে আৰু কৰি কাটা হৈ গল মোৰ অলৰেডি দুনিয়া ভালকে বান্দিলম একদম খুলিব নোৱাৰাকে বান্দিলম এয়া গাইস চাওক আপোনালোকে বিশ্বাস কৰিছেনে নাই কিছুমান ভাবে চাগে মই কাম সাম নকৰে বুলি মই কামো ভালকে কৰো এটু মই সদ ওপৰত এতিয়া লৈ যাম তাতে মই জাপি থৈ দিম তলত থলে নিয়ৰ বিলাক তিতি যাব গাপ হ'ব এই কাৰণে মই একেবাৰে ওপৰত থৈ দিম আয়া গাইস সাধা মৰা হৈ গৈছে আৰু চিৰিটো উঠি মোৰ মানে কি কম আৰু এনেকা সুস্তি লাগিছে আজি টোপনি টিকসা আহিব সাগে আমাৰ সাসুবা হে নলটেঙা বাছি আছে এই আছা মিচিঙত কই নাকু হেইটো হয় মাছ এটো মিচিঙত কয় অঙ হেতু আমি এতিয়া মা আৰু মই বনাম কাম সাম খতম হল এতিয়া ভাত সবজি বনাই আছো ভাল বস্তু খাব পায় আৰু হেইপালে হয় মাছৰ তেল আৰু পেট মায়ে বনাই থৈছে আজি মায়ে ভাত পানী বনাইছে ৰেডি হৈ গল এতিয়া আমি ভাত খাম আৰু কাম খতম হোৱা পিছত গা পা ধুই মেলি হাজৰি হৈ গলো এতিয়া আমি ভাত পানী খাম আৰু ৰেডি আমাৰ ভাত পানী হৈ গল ভোগো লাগিছে আৰু এতিয়া টাইমো হৈ গল এতিয়া ভাত খাম মটো প্ৰায় মাছ আৰু নলটেঙা আৰু ইয়াতে লগাইছো ঔটেঙা লখিমপুৰ আহিলে লোকেল বস্তুৱে খাব পায় ইমানে ভাল লাগে ইটানগৰত ইমান লোকেল বস্তু নাপায় সব মেডিসিন দিয়া বস্তু হয়